হেল্ল' ষ্টুডেণ্টছ আমি আজি এই ভিডিঅ'টোত 5 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম যিহেতু 4 নম্বৰৰ প্ৰশ্নৰ উত্তৰলৈকে আমি আগৰ ভিডিঅ'সমূহত দিছোঁ গতিকে তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'বা আজি 5 নম্বৰ কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল উত্তৰত চোৱা স্বদেশী আন্দোলনৰ সময়ত আত্মবিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল ইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠানত উদগনি যোগাইছিল সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ সৰিয়হৰ তেল ইত্যাদি ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেইটামান উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে 1897 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ 1905 চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্ট'ৰ্ছ 1903 চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা লক্ষী ভাণ্ডাৰ 1906 চনত আব্দুল হালিম গজনবীয়ে প্ৰতিষ্ঠা কৰা ইউনাইটেড বেংগল ষ্ট'ৰ্ছ এইখিনি হৈছে স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা তোমালোকৰ জাতীয় শিল্পৰ বিকাশবিলাক লগতে আছে বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু প্ৰফুল্ল চন্দ্ৰ ৰায় নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল স্বদেশী আন্দোলনৰ সময়তে নীলৰতন চৰকাৰৰ উদ্যোগত 1 আগষ্ট 1906 চনত বংগলক্ষীৰ কটন মিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাৱধানত 25 জুলাই 1906 চনত বেংগল কেমিকেলছ আৰু জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা 1907 চনত গঢ় লৈ উঠিছিল বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্ততো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল গতিকে এইটো হৈছে স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিল্পৰ বিকাশ কেনেদৰে ঘটিছিল এতিয়া আহোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটোত আছে স্বদেশী আন্দোলন দমন কৰা উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল উত্তৰটো হ'ল ব্ৰিটিছ চৰকাৰে বংগভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি পদক আৰু পদ প্ৰদান কৰিছিল লগতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিৰ পদ ব্ৰিটিছ সংসদৰ সদস্য পদ ভাইচৰয় পৰিষদৰ সদস্যৰ পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থনৰ আশা কৰিছিল কিন্তু চৰকাৰৰ এনে কাৰ্যত কংগ্ৰেছৰ শীৰ্ষ নেতাৰ বংগভংগ বিৰোধী অটল স্থিতিয়ে তেওঁলোকক হলঠেকত পেলাইছিল আৰু ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা উপাধিসমূহ পুনৰ ঘূৰাই দিছিল এতিয়া আহোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা উত্তৰটো হৈছে তোমালোকে স্ক্ৰীনশ্বট লৈ উত্তৰসমূহ লিখি যাবলৈ যত্ন কৰিবা স্বদেশী আন্দোলনৰ 3টা ফলাফল হ'ল যে জাতীয় সাহিত্য স্বদেশানুভূতিৰ জোৱাৰে সাহিত্যৰ সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদপত্ৰ আলোচনী গ্ৰন্থ আৰু গীত নাটক প্ৰবন্ধ ইত্যাদি এইসমূহে বংগভংগ বিৰোধী আন্দোলনৰ গতি তীব্ৰ কৰি তুলিছিল এইটো হৈছে প্ৰথমটো ফলাফল দ্বিতীয় ফলাফলটো হ'ল জাতীয় শিক্ষা বংগদেশত প্ৰচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰত স্বদেশী আন্দোলনৰ প্ৰভাৱ পৰিছিল সেই সময়ত চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰি জাতীয় শিক্ষা গ্ৰহণ কৰাৰ প্ৰচাৰ চলিছিল স্বদেশী আন্দোলনৰ সময়ছোৱাত মাধ্যমিক তথা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা যথেষ্ট মাত্ৰাত বাঢ়ি গৈছিল তৃতীয় ফলাফলটো হ'ল স্বদেশী শিল্প উদ্যোগ স্বদেশী আন্দোলনত পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটীৰ শিল্প আৰু ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল এইখিনি আছিলে স্বদেশী আন্দোলনৰ ফলাফল আমাক যিহেতু স্বদেশী আন্দোলনৰ ফলাফল যথেষ্টখিনি আছিলে কিন্তু প্ৰশ্নত 3টা পোৱাৰ কাৰণে আমি 3টা লিখি দিছোঁ গতিকে তোমালোকে আৰু যদি বেছিকেনে লাগে বা তেতিয়া কিতাপখন পঢ়িবা নহ'লে বুজাই দিব হ'লে আমাক মেছেজ কৰি ক'বা তেতিয়া আমি বুজাই দিম এতিয়া আহোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ
কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। উত্তৰত হৈছে যে স্বদেশী আন্দোলনৰ অৱদানসমূহ হৈছে স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয়। দ্বিতীয় অৱদানটো হৈছে স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয় ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। তৃতীয় অৱদানটো হৈছে স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় নাৰী আন্দোলনৰ প্ৰৱণতা গঢ়ি উঠিছিল, লগতে বংগদেশৰ নাৰী সমাজক আন্দোলনমুখী কৰি তুলিছিল। গতিকে এয়াই আছিল এই লেচনটোৰ অতি চমুতৰৰ প্ৰশ্নসমূহ। গতিকে তোমালোকে এই প্ৰশ্নসমূহ সম্পূৰ্ণৰূপে কৰিবলৈ যত্ন কৰিবা। ইয়াৰ পাছৰ প্ৰশ্নখিনি যিহেতু চমুটোকা আছে, গতিকে আমি এইখিনি পাছৰ ভিডিঅ'টোত লৈ আহিম। গতিকে তোমালোকে কণ্টিনিউ ভিডিঅ'বোৰ চাই থাকিবা। লগতে এই পাঠটোৰ MCQখিনিও আমি তোমালোকক দিবলৈ যত্ন কৰিম। গতিকে তোমালোকে সেই MCQখিনিও সম্পূৰ্ণৰূপে চাবলৈ চেষ্টা কৰিবা।